নিৰ্বাচন আয়োগৰ খচৰাক লৈ সন্তুষ্ট বিজেপি। বিজেপিৰ বাহিৰে কোনেও সমৰ্থন কৰা নাই খচৰাক। বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদো অসন্তুষ্ট। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সকলো অসন্তুষ্ট। সকলো বিৰোধী ৰাজনৈতিক দলৰ আছে আপত্তি। আনকি বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদো অসন্তুষ্ট খচৰাক লৈ। প্ৰথমতে শুনাই লৈছো অগপৰ জ্যেষ্ঠ নেতা কমলাকান্ত কলিতাৰ মন্তব্য। নিৰ্বাচন আয়োগলৈ কলিতাৰ পোনপটীয়া প্ৰশ্ন, কি গাইডলাইনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰকাশিত খচৰা? এই সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী অগপৰ জ্যেষ্ঠ নেতাগৰাকীৰ। সেই খচৰাখন আমাৰ তীব্ৰ বিৰোধিতা আছে। নিৰ্বাচন আয়োগৰ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক আমি বিৰোধিতা নকৰোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো এটা সাংবিধানিক প্ৰয়োজনীয়তা আছে, সাংবিধানিক বাধ্যবাধকতা আছে। কিন্তু যিটো প্ৰক্ৰিয়াৰ দ্বাৰা সমষ্টি নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে এখন খচৰা প্ৰকাশ কৰিছে, সেইখন গ্ৰহণযোগ্য নহয়। কাৰণ খচৰাখনত তেওঁলোকে কোনো ধৰণৰ গাইডলাইন, কি গাইডলাইনৰ দ্বাৰা, কি মানে প্ৰচিডিঅ'ৰত বা কি গাইডলাইনত কোনটো ইউনিটত আমি ভাগ কৰিব পাৰোঁ, এই ধৰণৰ কথা প্ৰকাশ নকৰাকৈ বা ৰাজহুৱা নকৰাকৈ তেওঁলোকে খচৰাখন প্ৰকাশ কৰিছে। খচৰাখন চাওঁতে আমি দেখা পাইছোঁ যে আচলতে কোনোবাৰ খেয়াল খুচিমতে সেইখন খচৰা প্ৰস্তুত হৈছে। কাৰণ ইয়াত কোনো ধৰণৰ গাইডলাইনৰ এটা পঞ্চায়তৰ মাত্ৰ এখন গাঁও কাটি নি পেলাই কোনোবা আন এটা সমষ্টিত সংযোগ কৰা হৈছে। আমাৰ গোটেই কথাটোৱে হৈছে যে কি গাইডলাইনৰ ভিত্তিত তেওঁলোকে কি গাইডলাইন প্ৰস্তুত কৰিছে, কি গাইডলাইনৰ ভিত্তিত তেওঁলোকে এই খচৰাখন প্ৰকাশ কৰিছে। সেই গাইডলাইনখন আমাক প্ৰকাশ কৰিলে পৰৱৰ্তী সময়ত আমি এই সম্পৰ্কত আকৌ আমাৰ মতামত দিবৰ কাৰণে আমি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশিত খচৰাক লৈ সন্তুষ্ট নহয় কোনো এটা বিৰোধী ৰাজনৈতিক দল। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মতে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰিছে নিৰ্বাচন আয়োগে। চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ হেঁচাত প্ৰস্তুত কৰা হৈছে খচৰাখন। যিহেতু 2031 চনত সমষ্টি বৃদ্ধি হ'ব আৰু বৰ্তমানে যিখিনি কৰিব লৈছে 2001 চনৰ জনসংখ্যাৰ চেঞ্চাছ অনুসৰি, সেই গতিকে এই 1 চনৰ চেঞ্চাছত 26 চনত সমষ্টি পুনৰ গঠন কৰি বিশেষ জনগণৰ লাভালাভ নহয়, ৰাজনৈতিকভাৱে সীমা ইফাল সিফাল কৰিলে ৰাজনৈতিক দলৰ লাভ হ'ব পাৰে। আমি ৰাজনৈতিক দলৰ লাভতকৈ ৰাজহুৱা স্বাৰ্থৰ লাভটো চাব লাগিছিল যে কি কৰিলে সমষ্টি বৃদ্ধি হ'ব আৰু জনগণৰ প্ৰকৃত প্ৰতিনিধিত্ব হ'ব। সেইখিনি নকৰি এতিয়া শাসকীয় পক্ষই খুব ততাতৈয়াকৈ ইলেকশ্যন কমিশ্যনৰ যোগেদি এই কামখিনি কৰিছে। তাৰ আমি প্ৰতিবাদ কৰি আহিছিলোঁ আৰু এতিয়া আজি সন্ধিয়াবেলা প্ৰকাশ হৈছে বুলি গম পাইছোঁ। আমি গোটেইখিনি চাম। তথাপিতো যদিহে আমাৰ প্ৰতিবাদ আছে, যিখিনি যুক্তিসংগত কাৰণত প্ৰতিবাদ কৰিছিলোঁ সেইখিনি মানি লোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে যোৰহাটৰ ৰাইজক কৈছিলে যে ছমাহৰ কাৰণে আপোনালোকে গোলাঘাটলৈ যাওক, পুনৰ আপোনালোকক পিছত লৈ আহিম। অৰ্থাৎ সমষ্টিটো পুনৰ নিৰ্ধাৰণৰ কাৰণে তেওঁলোকক এখন জিলাৰ পৰা এখন জিলালৈ লৈ গৈছে, আকৌ পুনৰ ঘূৰাই নিব। প্ৰকৃততে জিলাবিলাক গঠন হওঁতে সেইবিলাক কথা লক্ষ্য ৰাখি পেলাই জিলা গঠন কৰা নহয়, জনগণৰ সুবিধাৰ বাবে জিলা গঠন কৰা হয়। কিন্তু মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সুবিধাৰ বাবে জিলা গঠন কৰিছে, যিটো এটা নজিৰবিহীন ঘটনা যে দেশতকৈ নিজৰ দলক তেওঁ দলৰ স্বাৰ্থ আগত দিছে। আমি তাৰ প্ৰতিবাদ কৰি আহিছোঁ। এতিয়া উজনিৰ এটা সমষ্টি কমি গ'ল, মই দেখা পাইছোঁ। মোৰে কাষৰীয়া সমষ্টি আছিল আমগুৰি কমি গ'ল। খচৰাখনৰ প্ৰবল বিৰোধিতা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ মন্তব্য, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চমুকৈ ECI এতিয়া BCI বিজেপি কমিশ্যন অফ ইণ্ডিয়াত পৰিণত হৈছে। প্ৰকাশিত খচৰাখনত আহোম জনগোষ্ঠীৰ আধিপত্য নোহোৱা কৰাৰ অভিযোগ অখিল গগৈৰ। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল বাঙালী হিন্দুসকল জিকিব পৰাকৈ ডিমৰীয়া নামৰ আমাৰ জনজাতিসকল বসবাস কৰা মূলতঃ অসমৰ আটাইতকৈ খিলঞ্জীয়া, আটাইতকৈ আদিপুৰুষ, আটাইতকৈ থলুৱা পুৰণি জনজাতি, য'ৰ পৰা অসমৰ সভ্যতা আৰম্ভ হৈছে। অসমৰ প্ৰথম নিঅ'লিথিক আপোনাৰ টুলছবিলাক ক'ত পাইছে বুলি ক'লে তেতিয়াহ'লে আমি ক'ব লাগিব যে এই অঞ্চলটো কি কয় আপোনাৰ ডিমৰীয়া অঞ্চলটো।
এতিয়া সেই অসমৰ সভ্যতা য'ৰ পৰা আৰম্ভণি ঘটিছে সেই অঞ্চলটোত কাৰ্বিসকলৰ অধিকাৰ খৰ্ব কৰি পেলোৱা হ'ল, সেই অঞ্চলটোত তিৱাসকলৰ অধিকাৰ খৰ্ব কৰি পেলোৱা হ'ল, সেই অঞ্চলটোত বড়োসকলৰ অধিকাৰ খৰ্ব কৰি পেলোৱা হ'ল, আৰু ডিমৰীয়া কাৰ কাৰণে সংৰক্ষিত কৰি দিয়া হ'ল? বাঙালী হিন্দু SC লোকসকলৰ কাৰণে। অসম জাতীয় পৰিষদেও খচৰাখনক লৈ দৰ্শাই তীব্ৰ আপত্তি। মুম্বাইৰ পৰা AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে খচৰাখনক লৈ এইদৰে কয়। নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক। ইতিমধ্যে অসম জাতীয় পৰিষদে আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ, নিৰ্বাচন আয়োগক এই বিষয়টো স্পষ্টকৈ যুক্তি সহকাৰে উত্থাপন কৰিছিলোঁ যে এই সময়ত 2001 চনৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত নিশেষ কৰিব, ধ্বংস কৰিব। আৰু অসম জাতীয় পৰিষদেই নহয়, আন আন ৰাজনৈতিক দলসমূহেও ঐক্যবদ্ধভাৱে আমি বিৰোধী শিবিৰৰ বিশেষকৈ সকলো ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণ আমি বন্ধ ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ আৰু কৈছিলোঁ যে যিটো বিষয়ত 2001 চনৰ তেওঁলোকে চেঞ্চাছৰ ভিত্তিত যি সমষ্টি পুনৰ নিৰ্ধাৰণ 2007 চনত কৰিব খুজিছিল, ইয়াৰ সম্পূৰ্ণ বিৰোধিতা সেই সময়ত সকলোৱে কৰিছিল। যুক্তি সহকাৰে কৈছিল যে বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ হোৱা নাই। বিশেষকৈ বৰ্তমান শাসনত থকা বিজেপিও কৈছিল যে কোনো কাৰণতে NRC উন্নীতকৰণ নোহোৱালৈকে এই সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে। আনকি বিধানসভা কক্ষ তেওঁলোকে ত্যাগ কৰিছিল। তৃণমূল কংগ্ৰেছ অসমেও নিৰ্বাচন আয়োগে বিজেপিৰ শ্ৰুতলিপি মতে খচৰা প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰে। সীমা নিৰ্ধাৰণক লৈ পেলাই বা সীমা নিৰ্ধাৰণটো যিধৰণে কৰা হৈছে, এইটোক লৈ কংগ্ৰেছ দল হিচাপে আমি চিন্তা কৰিবলগীয়া একো নাই। কিন্তু আমাৰ আপত্তিটো হৈছে যে যিহেতুকে মাননীয় উচ্চতম ন্যায়ালয়ে 25 জুলাই তাৰিখে এই ডিলিমিটেশ্যন সম্পৰ্কত অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিৰ যিটো কেছ দিছিলে, দুগৰাকী বিশিষ্ট ব্যক্তিৰ অভিযোগৰ ভিত্তিত 25 জুলাইত শুনানি ধাৰ্য কৰাৰ পিছত নিৰ্বাচন আয়োগে মাননীয় উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি কেৱল বিজেপি চৰকাৰৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হেঁচাত ইমান ততাতৈয়াকৈ এই কামটো কিয় কৰিলে, সেইটো আমাৰ প্ৰথম প্ৰশ্ন। আমি কিছুমান অভিযোগ আনিছিলোঁ ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সম্পৰ্কে। আমাৰ অভিযোগবিলাক কি আছিলে যে NRC বহিৰ্ভূত 19 লাখ মানুহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃত স্থিতিটো কি, এই কথাটো অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে নে নাই? সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সন্তুষ্ট নহয় BPF। সংৰক্ষিত ৰূপত ওদালগুৰি লোকসভা বিচাৰিছিল BPFে, কিন্তু দৰং লোকসভা সমষ্টি হোৱাত অসন্তুষ্ট BPF। থাকিলোঁ আমি BPF দলে যে কি কাৰণত আটাইতকৈ ডাঙৰ সমষ্টি, আটাইতকৈ বেছি MLA থকা 11টা MLA থকা সমষ্টি কৰিলে আমি বুজিব নোৱাৰিলোঁ। তাৰ লগতে ৰাজ্যিক ভিত্তিত যিকেইটা অনুসূচিত জাতিৰ চিট কাটি দিয়া হ'ল, মঙলদৈ দেৰগাঁৱকে ধৰি, আৰু নতুনকৈ অনুসূচিত জাতিৰ চিট তেওঁলোকে অন্তৰ্ভুক্ত কৰিলে চিফ ইলেকশ্যন কমিশ্যনে। যাৰ পৰামৰ্শতেই নহওক, আচলতে যিটো অনুসূচিত জাতিৰ যিটো স্পিৰিট আছিল, 7% তেওঁলোকে ৰিজাৰ্ভেশ্যন পাব লাগে, সেই 7% স্পিৰিটটো যদিও ৰক্ষা কৰিছে, কিন্তু জনবসতি যিটো আছিল সেই জনবসতিৰ ক্ৰাইটেৰিয়াটো ৰক্ষা কৰিছে বুলি আমি ভবা নাই। আমি এখন এখনকৈ গাঁও হিচাপ কৰি চাম, এতিয়াও হিচাপ কৰা নাই। একে সময়তে আমি পুনৰ আপোনালোকৰ জৰিয়তে ইলেকশ্যন কমিশ্যনক ইতিমধ্যে আমি মেমৰেণ্ডাম তৈয়াৰ কৰিছোঁ। নিৰ্বাচন আয়োগৰ খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলে। আজমলৰ মন্তব্য, AIDFৰ যথেষ্ট ক্ষতি কৰিব এইখন খচৰাই। আজমলৰ অভিযোগ, এইখন খচৰাই কংগ্ৰেছ আৰু বিজেপিক লাভান্বিত কৰিব। হেমন্ত চাহাবে যিটো কৰিছে বা অমিত শ্বাহৰ লগত মিলি কৰাইছে, মতলব অসমত দুয়োটাই দল থাকিব লাগে, কংগ্ৰেছ আৰু বিজেপি, মাজত আৰু কোনো দল থাকিব লাগে। এই হিচাপে কংগ্ৰেছতো কৈছে বেয়া হৈছে বুলি, কংগ্ৰেছে কৈছে বেয়া হৈছে, কংগ্ৰেছতো বাঢ়ি আছে। এইটো বুজা গৈছে যে কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰত কিমান জবৰদস্ত এটা আণ্ডাৰষ্টেণ্ডিং আছে। হেমন্ত বিশ্ব শৰ্মা এইটো 100% কংগ্ৰেছৰ পক্ষে, আমাৰ বিৰুদ্ধে
যদি আমি তেখেতৰ দুখ সুপৰটো বা ওপৰত চাৰ্জ লগাই আছে বি টিম আমাৰ হিচাপে হ'ব লাগিছিল কংগ্ৰেছৰ কমচে কম 10-12টা চিট বাঢ়ি গৈ আছে মুঠতে বিজেপিৰ বাহিৰে খচৰাখনক লৈ কোনেও সন্তুষ্টি প্ৰকাশ কৰা নাই বিজেপিয়ে খিলঞ্জীয়াৰ স্বাৰ্থৰ পুনৰ নিৰ্ধাৰণ কৰা বুলি মন্তব্য কৰাৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃততে কোনে প্ৰস্তুত কৰিছে খচৰা বিজেপি নে নিৰ্বাচন আয়োগে দিলৱাৰ হুছেইন মজুমদাৰ ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট